নমস্কাৰ বন্ধুসকল, অজিত এমএলডি চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিল আপোনালোকে কেনেকৈ ঘৰতে দিব পাৰিব। বন্ধুসকল, এইটোৰ বিষয়ে আজি আপোনালোকক দেখাম যে আপোনালোকে ইলেক্ট্ৰিচিটিৰ বিল ঘৰতে দিব কেনেকৈ অনলাইনত দিব পাৰিব আৰু অনলাইনত বিলটো কেনেকৈ চাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক আৰু ঘৰতে বহি অনলাইন বিল পে' কৰি দিয়ক আৰু বিল ডাউনলোড কৰক কিমান টকা বিল আহিছে আপোনাৰ। বন্ধুসকল, আগতে আপোনালোকে যদি এটা এপৰ জৰিয়তে আপোনালোকে বিলটো চাব পাৰিব আৰু এটা ৱেবছাইটৰ জৰিয়তেও আপোনালোকে বিলটো চাব পাৰিব। বন্ধুসকল, এটা কাম কৰক যে আমি আগতে এপত কেনেকৈ বিল চাই আমি এইটোৱে চাওঁ আগতে। বন্ধুসকল, আগতে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব APDCL বুলি চাৰ্চ কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱা এটা এপ আহি যাব। বন্ধুসকল, এনেকুৱা এপ আহি যাব। ইয়াত আহি যাব মাই বিজুলী বুলি এপ আহি যাব APDCLৰ। বন্ধুসকল, আমাৰ ডাউনলোড কৰাই আছে, সেইকাৰণে আমি ডাইৰেক্ট অ'পেন বুলি মাৰি দিলোঁ। অ'পেন মাৰাৰ পিছত আপোনালোকৰ মাজত এনেকৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত এটা কাম কৰিব যে আপোনালোকে একদম লাষ্টত এটা লেখা পাইছিলে চাইন ইন এজ US ইউজাৰ, এইটোত মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব যে কুইক পে' আছে আৰু প্ৰিপেইড ৰিচাৰ্জ আছে, বিল ডাউনলোড আছে, এইবিলাক আৰু ইয়াত চাওক আছে ডাউনলোড লাষ্ট পে'মেণ্ট, মানে আপোনালোকে ইলেক্ট্ৰিচিটিৰ বিলটো কেতিয়া দিছিল, লাষ্ট পে'মেণ্টটো কেতিয়া দিছিল, কোনটো তাৰিখত দিছিল, সম্পূৰ্ণ ডিটেইলছ ইয়াতে আছে। বন্ধুসকল, ইয়াত আপোনালোকে এটা কাম কৰিব, ডাইৰেক্টলি মাৰিব ইয়াত কুইক পে' মাৰিলেও হ'ব, বিলটো চাব পাৰিব। কুইক পে' তাৰপৰা আমি আপোনালোকক দেখাই আছোঁ যে বিলটো এইটো ৱেবছাইটত কেনেকৈ পে' কৰি দিয়ে। বন্ধুসকল, ইয়াত কুইক পে'ত মাৰি দিব। কুইক পে' মাৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ইয়াত কনজিউমাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। আমাৰ কনজিউমাৰ নম্বৰটো আমি এড কৰি আছোঁ। কনজিউমাৰ নম্বৰটো এড কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ বিলটো আহিব। বন্ধুসকল, আমাৰ ইয়াত যিহেতু বিল 1 টকা অহা নাই, আমি আজি পে' কৰি দি দিছোঁ অনলাইনত, সেইকাৰণে আমাৰ ন' আউটষ্টেণ্ডিং বিল ফাউণ্ড ফৰ দিছ কনজিউমাৰ নাম্বাৰ, এইটো নাম্বাৰত কোনো বিল নাই এতিয়া বৰ্তমান আৰু কি মই এইটো বিলটো আজি পে' কৰি দিছোঁ। বন্ধুসকল, আমি আৰু এটা নেক্সট নাম্বাৰ এটা মাৰি চাই আছোঁ ইয়াত কেইটকা বিল আহিছে। বন্ধুসকল, ইয়াত মাৰি আছোঁ আমি আৰু এটা নাম্বাৰ, এইটো চাওক কিমান বিল আহিছে। বন্ধুসকল, ইয়াত চাওক নাম আহিছে, চাব ডিভিশ্যন আহিছে, বিল এমাউণ্ট আছে আৰু ডিউ ডেট ইয়াত আছে। ডিউ ডেট 24 তাৰিখ আছে, 24/7/2021 আৰু বিল নম্বৰ এইটো। বন্ধুসকল, আপোনালোকে যদি এইটো বিল অনলাইনত পে' কৰে তেনেহ'লে ইয়াত কৰিব কনজিউমাৰ নম্বৰ, ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব। ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ইমেইল আইডিটো বহাই দিব। ইমেইল আইডিটো বহাই দিয়াৰ পিছত ইয়াত পে' নাও মাৰি দিলে আপোনালোকৰ মাজত ইণ্টাৰফেচ খোল খাব। ইয়াত UPI আছে, নেট বেংকিং আছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ সৈতে আপোনালোকে বিলটো পে' কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ মাজত একো দেখাই আছোঁ যে মানে বিলটো কেনেকৈ ডাউনলোড কৰিব লাগে। এইটো দেখাই আছোঁ আপোনালোকৰ। বিল ডাউনলোড বুলি মাৰিলে হ'ব, ইয়াত মাৰিব। মাৰাৰ পিছত ইয়াত মাৰিব আপোনাৰ কনজিউমাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। আমাৰ কনজিউমাৰ নম্বৰটো আমি এণ্টাৰ কৰি আছোঁ। ইয়াত ছাবমিট আছে, ইয়াত ছাবমিট মাৰি দিলে আপোনালোকৰ বিলটো আহি যাব। বন্ধুসকল, ইয়াত আমাৰ বিলটো আহি গৈছে। বন্ধুসকল, আমি এইটো বিল আমি কালি দিয়া হৈছে। এইটো বিলটো কালি দিয়া হৈছে 3708 টকা আছে। এইটো বিল কালি দিয়া হৈছে। এতিয়া ইয়াত 3700 টকা বিল দিয়া আছে আৰু ইয়াত 8 টকাহে বিল আছে। বন্ধুসকল, ইয়াত PDF বুলি আছে, PDFত মাৰিলে আপোনালোকৰ PDFটো ডাউনলোড হ'ব। আপোনালোকে এটা
স্ক্ৰীনশ্বট নিচিনা PDF চাব পাৰিব। ইয়াত কিমান টকা বিল আহিছে, কিমান আহিছে, এইটো PDF এটা ডাউনলোড কৰিব। সব বন্ধুসকল আপোনালোকে যদি আৰু ৱেবছাইটত চাব বিচাৰে তেনেহ'লে মই ৱেবছাইটত দেখাই আছোঁ, এইটো এপত দেখা হৈ গ'ল। এতিয়া আপোনালোকে যদি এপ ডাউনলোড নকৰে তেনেহ'লে আপোনালোকে এইটো ৱেবছাইটৰ জৰিয়তে চাব পাৰিব। বন্ধুসকল ৱেবছাইটৰ জৰিয়তে কেনেকৈ চাব পাৰিব, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াত এনেকৈ দিব APDCL বুলি এণ্টাৰ কৰি দিলেই হ'ব। ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আপোনালোকৰ মাজত। খোল খোৱাৰ পিছত আপোনালোকে বিল ডাউনলোড কৰিব পাৰিব। ইয়াত ভিউ বিল বুলি আছে, এইটোত আপোনালোকে ক্লিক কৰি দিলেই হ'ল। ভিউ বিলত ডাউনলোড ক্লিক কৰি দিলে আপোনালোকৰ মাজত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আকৌ আপোনাৰ কনজিউমাৰ নম্বৰটো এণ্টাৰ কৰি দিব। কনজিউমাৰ নম্বৰটো এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ বিলটো আহি যাব। কনজিউমাৰ নম্বৰটো ভুল দিছে, মই আকৌ ঠিকে মাৰি আছোঁ। এনেকৈ ইণ্টাৰফেচত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ বিলটো আহি যাব। সব বন্ধুসকল এইটো বিল আছে সব 8 টকা। সব বন্ধুসকল ইয়াৰ পৰা আপোনালোকে PDF ডাউনলোড কৰিব। এটা সব বন্ধুসকল ইয়াৰ ডিউ ডেট আছে। ইয়াৰ বিল ডেট হ'ল 9 তাৰিখ 7 মাহ 2021 আৰু ইয়াৰ ডিউ ডেট মানে দিয়াৰ তাৰিখ আছে। আপোনালোকৰ ইয়াত আছে যে 24 তাৰিখ 7 2021 তাৰিখে এইটো 8 টকা বিলটো দিয়াৰ ডেট আছে। তাৰপিছত এইটো যদি আপোনালোকে PDF ডাউনলোড কৰে তেনেহ'লে ইয়াত PDF বুলি অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। PDF বুলি মাৰি দিলেই হ'ল। আপোনালোকৰ PDF বুলি মাৰাৰ পিছত আপোনালোকৰ PDFটো ডাউনলোড হৈ যাব। বন্ধুসকল ইয়াত দেখাই আছে, এইটো হ'ল আপোনালোকৰ PDF। আপোনালোকে ইয়াত গোটেই বস্তুখিনি চাব পাৰিব। মই আপোনালোকক দেখাই আছোঁ। ইয়াত চব 8 টকাৰ বিল। এতিয়া আপোনালোকৰ নাম আছে, এড্ৰেছ আছে, আপোনালোকে চব চাব পাৰিব। বন্ধুসকল এতিয়া আমি নেক্সটত যাওঁ। বন্ধুসকল এনেকৈ আপোনালোকে বিলটো ডাউনলোড কৰিব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু APDCLত আপোনালোকৰ নতুন মোবাইল নম্বৰ ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, নিউ মোবাইল নম্বৰ চেঞ্জ কেনেকৈ কৰিব, এইটোৰ ভিডিঅ' মই বনাইম। এইটো চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু